দাদা কৰি আছা ভালকে মই এটা প্ৰশ্ন সুধি আছো তহঁতক কৈছো বাৰু প্ৰশ্নটো সাঁথৰ এটা সুধি আছো দেই সাঁথৰ এটা সুধি আছো পেটটো সৰু মুখখন ডাঙৰ আৰু পেট সৰু মুখ ডাঙৰ গিলি থয় মানুহ গৰু দে কওঁ পেটটো কৈছো বাৰু পাৰা নেকি দে পেটটো সৰু মুখখন সৰু পেটটো ডাঙৰ চব মানুহ গৰু চব গিলি থৈ দে দে কৈছো বাৰু দে কৈছো তই কৈছো বাৰু পেট সৰু মুখ ডাঙৰ গিলি থৈ গৰু মানুহ দে কওঁ মানুহ মানুহ হে নহয় হয় নাই দে যদি হবে দিছে হলি পুৰস্কাৰ এটা দিম মই দে দিম দেই চকলেট দিম বঢ়িয়া মেংগো চকলেট মেংগো মেংগো চকলেট দিম দে কওঁ 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 কোনে পৰা মুখখন ইমান মান সৰু আৰু পেটটো ইমান ডাঙৰ আৰু চব মানুহ খাই পেলাবে গৰু খাই পেলাবে এনেকুৱা বস্তু তাত নাম কওঁ দে নহয় ভালকে কওঁ তই কওঁ কি পাৰা দে কওঁ 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 সিংহ সেই নহয় তই কওঁ কি কলি খহা সিংহ ঘৰিয়াল আৰু কি কৈছে তই কলা আৰু কি কৈছে হে ৰকো নহয় ঘৰ 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 ঘৰটোত দৰ্জাখন সৰু হয়নে নহয় ঘৰটোত দৰ্জাখন সৰু পেটটো হ'ল ডাঙৰ দৰ্জাখনেদি গৰু আহিলেও ঘৰৰ ভিতৰত সোমাই যায় মানুহ আহিলেও ঘৰৰ ভিতৰত সোমাই যায় খাই পেলাব নে নাপেলাবি দৰ্জাখন মাৰি দিলি হয়নে নহয় গতিকে ঘৰ গম পালি যে